অসমত ইউটিউব চেনেল আপোনাক সকলোকে স্বাগতম। মই মুজাহিদুল ইছলামে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ইয়াতে আছে চক্ৰবাণী দা। নমস্কাৰ। অভিনৱ চেনেললৈ স্বাগতম। ধন্যবাদ। দাদা, প্ৰথমে আপোনাৰ ঘৰ ক'ত আৰু আপুনি থাকে ক'ত বৰ্তমান? মোৰ ঘৰ গহপুৰত মই পঢ়া শুনা কৰিলোঁ আৰু এতিয়া বৰ্তমান মই গুৱাহাটীত থাকোঁ। আৰু গুৱাহাটীত থকা আজি প্ৰায় 12 বছৰ হ'ল সাংবাদিকতা কৰা। আৰু মোৰ গহপুৰত মা দেউতা আছে, ভণ্টি আছে। আৰু গুৱাহাটীত মই, মোৰ পত্নী আৰু মোৰ সন্তানৰ লগত থাকোঁ। আৰু মই পঢ়া শুনা গহপুৰত কৰা, ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা পঢ়া শুনা কৰা। জ্যোতি আগৰৱালা হায়াৰ ছেকেণ্ডেৰীৰ পৰা মই মেট্ৰিক পাছ কৰিলোঁ। আৰু তাৰপিছত গুৱাহাটীলৈ আহি মই গুৱাহাটী ইউনিভাৰ্চিটি পঢ়িলোঁ, মৰফত পঢ়িলোঁ, মাছ কমিউনিকেশ্যন কৰিলোঁ। দাদা, আপোনাৰ জন্ম কেতিয়া হৈছিলে? জন্ম মোৰ তাৰিখ ক'ব লাগিব ন? তাৰিখ হৈছে 21 নৱেম্বৰ আৰু জন্মৰ ইয়েৰটো হৈছে মোৰ 1988। হয়। তো ঘৰত কোন কোন আছে এতিয়া? মই ক'লোৱেই, মা দেউতা আৰু মোৰ ভণ্টি আছে। আৰু মোৰ গুৱাহাটীত মই, মোৰ পত্নী আৰু মোৰ 2 বছৰীয়া এটা বেবী আছে। কেতিয়া বিয়া কৰিছিলে? মোৰ বিয়া আজি 3 বছৰ। লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ? লাভ মেৰেজ আছিলে। তো এতিয়া আপুনি কেৰিয়াৰলৈ আহিছোঁ। তো আপুনি কেতিয়াৰ পৰা সাংবাদিকতা কৰিবলৈ ষ্টাৰ্ট কৰিলে? মই 2009 চনৰ পৰা 10 চনৰ পৰা লিখা মেলা কৰিছোঁ। আৰু প্ৰফেচনেল সাংবাদিকতাত মই 11 চনৰ পৰা আৰম্ভ কৰিছোঁ। 11 চনৰ পৰা। তাৰ আগতে মই পেপাৰত লিখা মেলা কৰিছিলোঁ। তাৰপিছতে ছেটেলাইট চেনেলত মই 14 চনৰ পৰা আহিছোঁ। আৰু তাৰ আগতে মই কেবল চেনেলত আছিলোঁ। আৰু এতিয়া মই ছেটেলাইট চেনেল বিদায় দি মই এতিয়া ডি নিউজ আৰম্ভ কৰিছোঁ। সেইকাৰণে ডিজিটেল মাধ্যমত এতিয়া উপলব্ধ। মই প্ৰথম জনসাধাৰণত কৰিছিলোঁ। তাৰপিছতে মই NNত কৰিলোঁ, এটা কেবল চেনেল আছিল। প্ৰাগ নিউজতো মই ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ। তাৰপিছতে নিউজ লাইভত, গুৱাহাটী লাইভত মই আছিলোঁ। তাৰপিছত প্ৰতিদিন টাইমত মই কৰিলোঁ 3-4 বছৰ। তাৰপিছতে নিউজ 18ত মই প্ৰায় 3 বছৰ কাম কৰিলোঁ। কৰাৰ পিছত যিখিনি এক্সপিৰিয়েঞ্চ তাৰ পৰা ল'লোঁ, লৈ বৰ্তমান দেখিলোঁ যে মানে টেলিভিশ্যন জগততকৈও ডিজিটেল মাধ্যমটোত যথেষ্ট বেছি মানুহৰ আকৰ্ষণ বাঢ়িছে। আৰু তাত ইম্পেক্টবিলাক খুব সোনকালে হয়, ৰাইজেও আদৰি লৈছে। আৰু কম সময়ত যেতিয়া মন যায় তেতিয়া চাব পাৰে। ধৰক টেলিভিশ্যনত এতিয়া এনেকুৱা হয়, মানে সময় এটা নিৰ্ধাৰণ কৰি দিয়া থাকে যে সেইখিনি সময়তে চাব লাগিব। কিন্তু আজিকালি মানুহৰ সময়ো খুব কম, ব্যস্ত হৈ থাকে মানুহ। গতিকে আজিকালি প্ৰত্যেকটো বস্তু মোবাইল বা ডিজিটেল মাধ্যমত মানুহে যেতিয়াই মন যায় তেতিয়াই চাব পাৰে। চ' সেইটো কাৰণে ভাবিলোঁ ডিজিটেল প্লেটফৰ্মটো বেষ্ট বৰ্তমান সময়ত জাৰ্নেলিজিমৰ কাৰণে। চ' সেইকাৰণে ডি নিউজ আৰম্ভ কৰিলোঁ। ধন্যবাদ দাদা। দাদা, এতিয়া মানে সাংবাদিকা যদি এজন ল'ৰা ছোৱালী পঢ়িব খোজে, তো কেনেকৈ আগবাঢ়িব? মানে সাংবাদিকতাটো আচলতে প্ৰথম কথা, সাংবাদিকতা কৰিবলৈ নিজৰ মনৰ পৰা লাগিব, ইচ্ছা শক্তি লাগিব, নিজৰ এটা পেশ্যন লাগিব আৰু ধৈৰ্য লাগিব, একাগ্ৰতা লাগিব। গোটেইবিলাক শব্দবিলাকৰ মূল কাৰণটো হৈছে সাংবাদিক। মানে সাংবাদিকতা কৰিবলৈ সাংবাদিকৰ বহুত পইচা বুলি কয়, কিন্তু ইমান পইচা সাংবাদিকৰ নাই। কিন্তু বৰ্তমান সময়ত সাংবাদিকৰ পইচা আছে, নথকা নহয়, ভাল দৰমহা তেওঁলোকে পায়। গতিকে সাংবাদিকতাটো এটা প্ৰথম কথা, সাংবাদিকতাটো নিচা হ'ব লাগিব। নিচাটোক পেচা কৰিব পৰা ক্ষমতাটো থাকিব লাগিব, এইটো মনৰ পৰা হ'ব লাগিব। চ' প্ৰথমতেই মই প্ৰত্যেকজনকে কওঁ, যিসকলে সাংবাদিকতা কৰিম বুলি ভাবিছে, সেইটো নিচা কৰি লওক প্ৰথম। আৰু নিচাটোক পেচা কৰিবলৈ চেষ্টা কৰক, পঢ়া শুনা কৰক। মাছ কমিউনিকেশ্যন বাধ্যবাধকতা নহয়, কিন্তু প্ৰাথমিক যিখিনি জ্ঞান সেইখিনি লাগিব ল'বৰ কাৰণে গুৰু আৰু বিদ্যালয় খুব দৰকাৰ। যিকোনো বস্তুৰে গুৰু লাগে আৰু বিদ্যালয় লাগিব। গতিকে মিনিমাম কোৱালিফিকেশ্যনৰ কাৰণে মাছ কমৰ কাৰণে ডিগ্ৰী, ডিপ্ল'মা কিবা এটা কৰিব পাৰে। বিভিন্ন ইনষ্টিটিউট আছে, ভাল ভাল জেগাত শিকায়, এক্সপিৰিয়েঞ্চ মানুহে পাঠ্যক্ৰম কৰে। গতিকে তেনেকুৱা ইনষ্টিটিউটৰ পৰা শিকিব পাৰে। আৰু যদিহে সাংবাদিকতাটোক আৰু বেছি বহল অৰ্থত শিকিব বিচাৰে, তেতিয়াহ'লে সাংবাদিকতাত PhD কৰিব পাৰি, ডক্টৰেট হ'ব পাৰে। গতিকে সেইটো নিজৰ ইচ্ছা অনুযায়ী কৰিব পাৰে। গতিকে আপুনি কি কৰিম বুলি ভাবিছে সেইখিনি নিজৰ ওপৰত, সেইখিনি কথাখিনি। তো দাদা, এতিয়া এটা পৰ্টেল চলিবলৈ কি কি মানে লাগে?
পৰ্টেল নিউজ পৰ্টেল আজি বহুত হৈছে নিউজ পৰ্টেল বুলি মই নকওঁ কিছুমান ফেচবুক পেজ হৈছে যিবিলাকক সকলোৱে ক'বলৈ গৈছে যে নিউজ মানে ফেচবুক পেজটোৱে নিউজ পৰ্টেল বুলি ক'বলৈ গৈছে কিন্তু কথা সেইটো নহয় নিউজ পৰ্টেল আৰু ফেচবুক পেজ বহুত বেলেগ এতিয়া অসমত হাজাৰ হাজাৰ ঘৰে ঘৰে নিউজ পৰ্টেল হৈছে ঘৰে ঘৰে সাংবাদিক হৈছে কিন্তু তাত সেইখিনি সাংবাদিকে সমাজৰ বাবে কি কৰিছে সেইখিনি সেই ফেচবুক পেজকেইটাত চলা কিছুমান বাতৰিয়ে সমাজক কেনেকৈ প্ৰভাৱান্বিত কৰিছে সেইখিনিৰ ওপৰত গুৰুত্ব দিব লাগিব সমাজৰ হিতৰ কাৰণে বা সমাজত ঘটি থকা বেয়াবিলাক তেওঁলোকে কেনেকৈ দেখুৱাইছে আৰু তাৰ পৰা ইম্পেক্ট কি হৈছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে নিউজ পৰ্টেলটোৰ কাৰণে পাৰ্মিশ্যনৰ প্ৰয়োজন বৰ্তমান আৰু ধৰক এতিয়া এনেকুৱা এটা বাধ্যবাধকতা চৰকাৰে কৰিবলৈ বিচাৰিছে য'ত এমপ্লয়ী 25-30জন এমপ্লয়ী লাগে য'ত আপোনাৰ এটা অফিচ লাগে তাত ইনফ্ৰাষ্ট্ৰাকচাৰৰ ব্যৱস্থা লাগে ধৰক সেই গোটেইখিনি বস্তু থকাৰ পিছত যদি পৰ্টেল এটা কৰিছে তেতিয়াহ'লে সেই পৰ্টেল চলি আছে কিন্তু মই আকৌ কৈছোঁ ফেচবুক পেজ এটা কিন্তু পৰ্টেল নহয় হ'ব পাৰে পৰ্টেল বুলি তেওঁলোকে মানি ল'ব পাৰে কিন্তু সেইটো মই নাভাবোঁ সেইটো তো আজিকালি দেখিবলৈ পোৱা যায় মানে বিভিন্ন জাগাত মানে সাংবাদিকতা এনে এটা হাই সেকেন্ডাৰী পাছ কৰা ল'ৰা ছোৱালী এইবিলাক কৰি আছে তো এই ক্ষেত্ৰত আপোনাৰ কি ক'ব সেইটো বেয়া হৈছে প্ৰথম কথা সাংবাদিকতাত কলুষিত হৈছে প্ৰথমতে পঢ়া শুনা কৰি লওক পঢ়া শুনা কৰি মাছ কমিউনিকেশ্যন জৰুৰী নেকি সাংবাদিকৰ দুটা কথা এটা মাছ কমিউনিকেশ্যন জৰুৰী মাছ কমিউনিকেশ্যন য'ত শিকিব পাৰি নিশিকাকে যিবিলাকে এটা লৈ পেলাই ওলাই গৈছে ফেচবুক পেজ এটা মোবাইল এটা লৈ পেলাই ওলাই গৈছে সেইটো মই কওঁ সেইখিনি কৰিব পাৰে ইউটিউবাৰসকলে আপুনি যেনেকৈ মোৰ ইণ্টাৰভিউ এটা কৰিব আহিছে সেইখিনিত ভাল লাগে সেইখিনিত ক'বলগীয়া একো নাই আপুনি ইণ্টাৰভিউ এটা ল'ব আহিছে আপোনাৰ নিজৰ এটা ইউটিউব চেনেল আছে আপুনি নিজৰ কাৰণে কৰিছে কিন্তু পৰ্টেলটো কিন্তু আপুনি নিজৰ নহয় ন পৰ্টেলটো সামাজিক এটা মাধ্যম গতিকে তাত আপুনি বিভিন্নজনৰ কথা ক'ব ভুৱা বাতৰিও প্ৰচাৰ হয় গতিকে ইউটিউব আৰু পৰ্টেল বা সাংবাদিকতা সেইটো বহুত বেলেগ হয় গতিকে সেইসকল অকণ গুৰুত্ব দিব লাগে আৰু যিসকলে তেনেকুৱা কৰি আছে তেওঁলোকে সেইটো নকৰি তেওঁলোকে ইউটিউব বা ফেচবুক পেজ বুলি কওক কথা তেনেকুৱা সেইটো কথা তো দাদা এতিয়া মানে অসমৰ পৰিস্থিতি বহুত বেয়াৰ পিনে গতি কৰিছে এই ক্ষেত্ৰত মানে আপোনালোকে ডি নিউজে কি পদক্ষেপ লৈছে যে ভাল নিউজৰ ক্ষেত্ৰত আৰু বেয়া নিউজৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিছোঁ মই বিশেষকৈ কৰি আছোঁ যিখিনি পাৰিছোঁ আজি ধৰক এটা ফোন ৰেকৰ্ড ওলাইছে যে অসমত আৰক্ষীৰ SI পোষ্টৰ বাবে 4 লাখকৈ টকা এনেকুৱা হৈছে সেইটো আমি এটা ষ্ট্ৰিং অপাৰেশ্যন কৰিলোঁ কৰি আজি নিউজটো সেইটো তেনেকৈ কৰিলোঁ ৰাইজে ভাল পাইছে আদৰি লৈছে আৰু এই নিউজটোৰ পৰা এটা কথাই কওঁ যে কোন দালালে এইবিলাক কৰিছে নাজানো কিন্তু আমি আৰক্ষীক দোষাৰোপ কৰা নাই আমি গৃহ বিভাগক দোষাৰোপ কৰা নাই কিন্তু কথাটো হ'ল যিসকলে খুব ইচ্ছাৰে দেশ সেৱাৰ কামত ব্ৰতী হ'বলৈ আগবাঢ়িছে তেওঁলোকে ইমান কষ্ট কৰিছে ৰাতিপুৱা শুৱাৰ পৰা উঠি দৌৰিছে জাপ মাৰিছে তো তেওঁলোকৰ মনত যাতে দুখ নিদিয়ে তেওঁলোকে যাতে খুব ভালকৈ আগবাঢ়ি যায় সেইকাৰণে আমি বাতৰিটো দেখুৱাইছোঁ আৰু ইয়াত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বিশ্বাস আছে ধন্যবাদ দাদা মানে সদশেষত আপুনি অসমৰ জনসাধাৰণক কি ক'ব সদশেষত কি ক'ম তুমি তোমাৰ এতিয়া কথা তুমি কি কৰি আছা বৰ্তমান মই এতিয়া ফাৰ্মাচী কৰি আছোঁ ডক্টৰ অফ ফাৰ্মাচী হয় খুব ভাল তেনেকৈ যদি আমি এটা নিজৰ লাইনত যাওঁ নহয় জানো আপুনি ফাৰ্মাচীত পঢ়ি আছে আপুনি এটা সময়ত ফাৰ্মাচী কাম কৰি নিশ্চয় আপুনি আত্মসংস্থাপন হ'ব ঠিক তেনেধৰণে এতিয়া নতুন প্ৰজন্মই কৃষি কৰ্মত মনোযোগ কৰিব লাগে সেয়া ফাৰ্ম কৰিব পাৰে মাছৰ খেতি কৰিব পাৰে মাছ পালন কৰিব পাৰে বিভিন্ন ধৰণৰ বহুত আছে আজিকালি সকলোতে লাভ আছে কেৱল যে চৰকাৰী চাকৰি এটা কাৰণে অপেক্ষা কৰি লাভ নাই বাহিৰত গৈ পেলাই কাম কৰে বহুতে ক'ৰবাত ছিকিউৰিটি গাৰ্ডৰ কাম কৰে সেইবিলাক নকৰি যদি অসমতে নিজৰ ঘৰখনতে যদি কিবা এটা কৰে তেতিয়াহ'লে ইমান কষ্টও নহয় আৰু চৰকাৰলৈ সকলো কথা অপেক্ষা কৰি থকাতকৈ নিজে স্বাৱলম্বী হ'লে খুব ভাল তো সেইটোৱে কথা আৰু আগবাঢ়ি যাওক সকলোৰে ভাল হওক আৰু সদায় পজিটিভিটি এটা নিজৰ মাজত ৰাখিব লাগে ইতিবাচক হ'ব লাগে মানুহ সেইটোৱে ভাল লাগে আৰু সদায় বি পজিটিভ সকলো বি পজিটিভ হ'ব লাগে সেয়াই ধন্যবাদ দাদা থেংক ইউ ছ' মাছ ধন্যবাদ ভিউৱাৰ্ছ আৰু আপোনাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু ভাল ইণ্টাৰভিউ আপুনি লৈ আহক ৰাইজৰ মাজলৈ সেয়া কামনা কৰিম বহুত ধন্যবাদ থেংক ইউ Thank you.